হেই গাইজ, হেল্ল' গাইজ। মই আজি কলপাতত খাৰলি আহিলোঁ। কলপাতত খাৰলিত খানাটো খাম বুলি আহিলোঁ আজি ফাৰ্ষ্ট ডে'। তো এইটো উইকৰ পৰা ষ্টাৰ্ট কৰিলোঁ, নেক্সট উইকৰ পৰা আকৌ বেলেগ ট্ৰাই কৰিম মই শনিবাৰে। তো এইখন থালি চাই লওক, ইয়াতে বহুত কিবা কিবি আছে। পাপৰ, মই কিছুমান বস্তু খোৱাই নাই, ইমান আইটেম আছে। চাওক মেনুখন চাই লওক। পাপৰ থাকিব, আলু ভাজা থাকিব, 3টা চাটনি, তাৰপিছত এটা বিলাহী চালাড টাইপৰ এটা আছে, মাছ ফ্ৰাই লৈছিলোঁ, ফ্ৰাইটো বহুত ভাল আছিল, দালিও ভাল আছিল, পাপৰো ভাল আছিল। বাকী এই ভাজি চব্জি দুইটা মই এভইড কৰিছোঁ, খোৱা নাই, কাৰণ বাকী বস্তুৱেদি হৈ গৈছে মানে মোৰ, আৰু বেলেগটো বস্তু নালাগে। আলু পিটিকাটো বগৰী কিবা জেম এটা আছিল, ভাল লাগিছিল খাই। 90 টকা হিচাপত ঠিকে আছে, আপোনালোকে ট্ৰাই কৰি চাব। মই আপোনালোকৰ কাৰণে আজি গ'লোঁ ওলাই, তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পাব। চাই থাকক, পিছলৈ এইখিনি কথা আছে, তো সেইখিনি চাই পেলাই আপোনালোকে ডিচাইড কৰিব তালৈ যাব লাগে নালাগে। এইটো এনেকুৱা কথা নহয় যে মই বনালোঁ মই কাৰণে যাব লাগিব, কথা নাই। আপোনালোকৰ নিজৰ হিচাপত গ'লেই হ'ল, কিন্তু মানে কথাটো দেখাই দিছোঁ মানে কি হয় কি নহয় সেইটো বস্তুৱে। আৰু বাকী আপোনালোকে ডিচাইড কৰিব। মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো এয়াই আৰু কি ক'ম আৰু, ঠিক আছে। মজা। এই বস্তুটো বঢ়িয়া। নমস্কাৰ। আজি মই কলপাতত খাৰলি, আপোনালোক কোৱা মতে কলপাতত খাৰলি গ'লোঁ। কি খালোঁ কি কৰিলোঁ আপোনালোকক ইয়াৰ আগত দেখা পাইছে চাগে। তো মই খানাটোৰ বিষয়ে ক'ব যাম। মোৰ একচুৱেলি বৰ এটা ইমান ভোক নাছিলে, তথাপিও মই খালোঁ। খাই আপোনাৰ ভালে হৈছে, মানে ইমানো খাচ নহয়, বস্তু বহুত আছে, দাম হিচাপত ঠিকে আছে, কিন্তু ধৰক টেষ্ট ৱাইজ ইমান খাচ নাপালোঁ মই। ঠিকে আছে, ঠিকে আছে আৰু চলি যায়। তো যিয়ে মানে যাব বিচাৰে যাব পাৰিব, গণেশগুৰি নিয়াৰ বাই ভাল হয়। 90 ভেজ থালি হয়, আৰু সেইটো ঠিকে আছে। আৰু যদি অকণমান ধৰক বেছি আইটেম লাগে বা কিবা লাগে এনেকৈ লাগে, তেতিয়াহ'লে ঠিকে আছে, আপোনাৰ যাব পাৰে, কৰিব পাৰে। আৰু ঠিকে আছে, ঠিকে আছে, প্ৰব্লেম নাই। খালি সেয়াই আৰু মানে মোৰ মুখখন অকণমান বেলেগ, মানে ধৰক আপোনাৰ বেছি মছলা বা এনেকুৱা হ'লে মানে মই টেষ্ট ভাল নাপাওঁ। মানে মছলা মানে সেনেকুৱা মছলা হোৱা নাই, কিন্তু ধৰক একেবাৰে প্লেইন খানা খাই ভাল পাওঁ আৰু মই। তো সেইকাৰণে চাগে মছলা বুলি মোৰ ইমান মুখত নালাগিল। তো চাওঁ, আপোনালোক গৈ চাব, যদি ভাল পায় ট্ৰাই কৰিব। এখন আপোনাৰ যিটো গণেশগুৰিৰ পৰা এই দিছপুৰ পলিক্লিনিকৰ যিটো ৰাস্তা, হেঙেৰাবাৰী যিটো যায়, সেইটো যাওঁতে আপুনি অলপ আগত গৈ ৰাইট হেণ্ড ছাইডে পাই যাব, কলপাতত খাৰলি লিখা থাকিব আপোনাৰ ফ্ৰণ্টত। আৰু খানাটো কেনেকুৱা হয় কি হয় মেনুখন আপোনালোকক মই দেখাই দিছোঁ, সেইখন চাই ফ'ল' কৰি যদি যাব মন যায়, ইচ্ছা কৰিলে যাব পাৰিব। ধন্যবাদ। আজি ফাৰ্ষ্ট মই ট্ৰাই কৰিলোঁ অলপ, আৰু শ্বুটিং মানে বেছি কৰিবলৈ অলপ ভাল নালাগে ন, ফাৰ্ষ্ট এনেকৈ পাব্লিকত মই কৰি পোৱা নাই আগতে। তো নেক্সট টাইমৰ পৰা ট্ৰাই কৰিম আৰু অলপ বেছি ক্লিপ ল'বৰ কাৰণে। তো দিছ ওৱান ইজ ইট, মানে এইটোৱে আৰু ফাৰ্ষ্ট, ঠিক আছে।